নমস্কাৰ মই নিকুমনি আপোনালোকৰ বহুতে হয়তো মোক চিনি পায় মই ইউটিউবত ভিডিঅ'জ বনাওঁ মই ছবি আঁকি ভাল পাওঁ মই লগতে মই ক্ৰাফটৰ কিছুমান ভিডিঅ' বনাওঁ আৰু কেতিয়াবা ফুৰিবলৈও যাওঁ মোৰ বিশেষকৈ বটল আৰ্টৰ ভিডিঅ'জ আৰু আপোনালোকে যিকোনো ক্লে আৰ্ট বা যিকোনো এক্ৰাইলিক পেইণ্টিঙৰ ভিডিঅ'জবিলাক আপোনালোকে অলৰেডি চাইছে আৰু আজি মই বিশেষকৈ মানে ভিডিঅ' বনোৱাৰ একো মানে যেনেকুৱা ৰিজন নাই মোৰ আজি মন গ'ল যে মই আজি এনে বনাওঁচোন কাৰণ মই কেমেৰা ফেচ কৰিবৰ কাৰণে মোৰ অকণমান লাজ লাগে মানে মই কেতিয়াবা ভিডিঅ'ত মই মুখখন ওলাই দিওঁ কিন্তু এনেকৈ কথা কৈ মানে মোৰ অকণমান লাজ লাগে কিন্তু মই ষ্টিল কেতিয়াবা বনাই দিওঁ সেইকাৰণে ভাবিলোঁ আজি এটা ফুল ভিডিঅ' বনাওঁ মই নাজানো কেনেকুৱা আউটকামটো কেনেকুৱা হয় বাট চাওঁচোন কি হয় আৰু মই মানুহজনী অকণমান মানে নাইকিয়া হৈ থাকোঁ মানে মই ধৰক ৰেগুলাৰলি ভিডিঅ'জ নিদিওঁ কেতিয়াবা মোৰ এনেকুৱা হয় 2020 চনত চাগে মই ইউনিভাৰ্চিটিত যেতিয়া আছিলোঁ প্ৰজেক্টৰ কামত তেতিয়া মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ তাৰ পাছত মই যেতিয়া ৰেগুলাৰলি চাগে মই ভিডিঅ' দিবলৈ লোৱা মোৰ এবছৰ 2 বছৰ হৈছে তথাপিও মই ৰেগুলাৰ নহয় ৰেগুলাৰ শব্দটো চাগে আগত আইআৰটো লগাই দিব লাগিব কাৰণ মই কেতিয়াবা মন গ'লে দিওঁ কেতিয়াবা মন নগ'লে নিদিওঁ আৰু মোৰ এনেকুৱা হয় যে লাষ্ট 1 মাহত আমাৰ সকলোৰে এনেকুৱা হৈছে যে আমি যিবিলাক কাম কৰি আছিলোঁ আমাৰ সকলোৰে এটা পজ লাগি গৈছে কাৰণ আমি প্ৰচেছ কৰিবৰ কাৰণে বহুত কিছুমান কথা বা বহুত কিছুমান পৰিস্থিতি আমাৰ সৈতে হয়তো যোৱা নাই আৰু সেইকাৰণে আৰু মোৰ গেপ আহি গ'ল যে মই আগতে যদি সেই 1 মাহত যদি মই 7-8টা ভিডিঅ' বনাইছিলোঁ এতিয়া মই 1 মাহত মোৰ লাষ্ট চাগে 1 মান্থত এটা ভিডিঅ' হৈ গৈছে নেকি 2-3 মান্থছত চাগে 2টামান ভিডিঅ' গৈছে কিন্তু এতিয়া ভাবিছোঁ যে নাই আকৌ আৰম্ভ কৰিব লাগিব যিখিনি আৰম্ভ কৰিছিলোঁ সেইখিনি আগলৈ নিব লাগিব কাৰণ এনেকুৱা নহয় যে মই আধাতে ৰৈ দিম আৰু মই এইখিনি কথা আজি মানে মনলৈ এটা কথা বহুত আহি আছে কথাটো এনেকুৱা ধৰণৰ যে মানুহ হেৰাই যোৱাৰো এটা কাহিনী থাকে বুলি এইকাৰণে কৈছোঁ আমি ধৰক মই এতিয়া ছবি আঁকি ভাল পাওঁ মই ক্ৰাফটৰ ভিডিঅ'জ বনাই মানে ক্ৰাফটৰ ভিডিঅ' বনোৱাটো পাছৰে কথা মই ক্ৰাফটৰ বস্তু বনাই মানে ভাল পাওঁ ধৰক যিকোনো DIY হওক যিকোনো ধৰণৰ মোক বহুত ভাল লাগে কিন্তু এনেকুৱা হয় কেতিয়াবা মনে ভাল লগা কামবোৰো আমি কৰিবলৈ পাহৰি থাকোঁ মোৰ ক্ষেত্ৰতে এনেকুৱা হয় মই মাজতে চিলাই কৰিব আৰম্ভ কৰিলোঁ চিলাই কৰি মোৰ বহুত ভাল লাগে আৰু এইবিলাক যে বস্তু ক্ৰিয়েটিভ যিবিলাক বস্তু হয় মোৰ খুব ৰাপ আছে কিন্তু আজি বোলে মই নতুন কিবা এটা শিকিলোঁ বোলে মোক খুব মানে ভাল লাগিছে মই একদম ধুনীয়াকৈ সেই একেটা কামকে মই কৰি থাকোঁ তাৰপিছত এনেকুৱা হয় 2 দিনমান মই একেটা কামকে কৰি থাকোঁ তাৰপাছত মই নাইকিয়া হৈ যাওঁ হেৰাই যাওঁ মোৰ ভাল লগা কামবোৰৰ পৰা ক'ৰবাত নহয় ক'ৰবাত মই হেৰাই যাওঁ এতিয়া যেনেকৈ মই ছবি আঁকিলে ভিডিঅ' এটা ইউটিউবত দি দিওঁ ইউটিউবত নাই দিয়া মানে মই বনোৱাই নাই মই যদি বনাইছোঁ মই যদি কিবা এটা ক্ৰিয়েট কৰিছোঁ সেইটো মই ইউটিউবত দিওঁ লাষ্ট মই 2 years মানৰ কথা কৈ আছোঁ তাৰ আগৰ কথাখিনি মই এড কৰা নাই কিন্তু এই কথাটো মই আজি ৰিয়েলাইজ বেছিকৈ এইকাৰণে কৰিছোঁ আমি কিয় হেৰাই যাওঁ আমি মনে ভাল লগা কামবিলাক কিয় নকৰোঁ আমি এনেকুৱা হয় যে আমি হেৰাই যাওঁ মানে সেইটোৱে আৰু হেৰাই যাওঁ মানে আমাৰ ভাল লগা বস্তুবোৰৰ পৰা আমি কিয় আঁতৰি যাওঁ মোৰ প্ৰশ্নটো সেইটোৱে আহিলে মনলৈ যে আমি কিয় আঁতৰি যাওঁ আৰু এই ক্ষেত্ৰত মই এটা কথা ভাবোঁ যে এই সকলোবোৰৰ আঁৰত এটাই আছে আমাৰ মনটো আমি মনটো যদি বান্ধিব পাৰোঁ আমি মনটোক যদি বুজাব পাৰোঁ তেন্তে প্ৰত্যেকটো কামেই আমি কৰিব পাৰোঁ আজি এনেকুৱা হয় আমি মন নগ'ল বুলিয়েতো আমি অফিচ নোযোৱাকৈ নাথাকোঁ আজি মন নগ'ল বুলিয়েতো ভাত নোখোৱাকৈ নাথাকোঁ আজি মন নগ'ল বুলিয়েতো গাটো নোধোৱাকৈ নাথাকোঁ আজি মন নগ'ল বুলিয়েতো আমি বন্ধু বান্ধৱীৰ লগত ওলাই নোযোৱাকৈ নাথাকোঁ কিন্তু আমি ভাল লগা কামবোৰ নকৰোঁ সেই মই মোৰ এক্সাম্পল দি কৈছোঁ মন নগ'ল বুলিয়ে মই ছবি নঅঁকাকৈ থাকোঁ
মন নগ'ল বুলি মই ক্ৰাফ্টৰ এটা ভিডিঅ' নবনোৱাকৈ থাকোঁ, মন নগ'ল বুলি মই আনকি নেটফ্লিক্সতো ফিল্ম নোচোৱা হ'লোঁ। মন নাযায়। কিন্তু কিয়? মনটোকতো বুজালেহে মনটোৱে বুজিব, আৰু মনটোক ভাল লগাবলৈ হ'লে, মনটোক বুজাবলৈ হ'লে সেই কামখিনি কৰিব লাগিব। যিখিনি কাম কৰিলে মনটো ভাল লাগি থাকে, মনটোৱে সুখী অনুভৱ কৰে। সেইকাৰণে মইতো ধৰক ভিডিঅ' বনোৱা আকৌ ষ্টাৰ্ট কৰিছোঁ। এইটো মোৰ প্ৰথম ভিডিঅ'তে মই এটা কথা কৈ দিওঁ, কাৰণ মই বহুত কেমেৰা চাই হয়, মানে মোৰ অকণমান লাজ লাগে এনেকৈ ভিডিঅ' বনাবলৈ। এইটো চাগে গোটেই হিষ্ট্ৰীত প্ৰথম মোৰ, কিন্তু লং ভিডিঅ' মই বনোৱা নাই। তাৰপিছত এই কথাটোকে মই ভাবি থাকিলোঁ। আৰু শেষত মই এটা সিদ্ধান্ত ল'লোঁ যে মই আজি এইটো ভিডিঅ' এইকাৰণে বনাইছোঁ যে মোৰ নিচিনা বহুত আছে। মোৰ নিচিনা এনেকুৱা নহয় যে মই একমাত্ৰ। মোৰ লগৰ বহুত বান্ধৱী আছে, বহুত বন্ধু আছে, যাৰ বহুত হবিজ আছে। হবিজ এনেকুৱা ধৰণৰ, কিছুমানে গান গাই ভাল পায়, কিছুমানে কবিতা লিখি ভাল পায়, কিছুমানে ভিডিঅ'গ্ৰাফি কৰি ভাল পায়, কিছুমানে ফটো তুলি ভাল পায়। কিন্তু এতিয়া এনেকুৱা হ'ল ব্যস্ততা ময়ো হয়, ব্যস্ত বাৰু ময়ো হয়। সেয়াই চবৰে ব্যস্ততা, কিন্তু ক'ৰবাত নহয় ক'ৰবাত মানুহবোৰ হেৰাই গ'ল। আজিকালি সেই গান গাই ভাল পোৱা ছোৱালীজনী গান নাগায়, তাই অফিচৰ প্ৰেছাৰ, অফিচৰ কাম, আজি মিটিং ক'ৰবাত গৈছে কিবা। মোৰ কবিতা লিখি ভাল পোৱা লগৰজনীয়ে কবিতা নিলিখা হ'ল। মোৰ লগৰ নাটক কৰি ভাল পোৱা ছোৱালীজনীয়ে আজিকালি নাটকৰ সংলাপ আওৰাই নাথাকে। মোৰ লগৰ কবিতা গাই ভাল পোৱা ছোৱালীজনীয়ে আজিকালি কবিতা নাগায়, মানে কবিতা আবৃত্তি নকৰে। মোৰ লগৰ যিজনী ছোৱালীয়ে খুব ধুনীয়া চিলাইৰ কাম কৰিছিল, তাই আজি এনেকুৱা এটা ব্যস্ততাত সোমাই গ'ল যে তাই নিজৰ কাৰণে সময় দিব নোৱাৰা হ'ল। কিন্তু এটা কথা মই খুব উপলব্ধি কৰিছোঁ, আমি নিজক সময় দিব পাৰোঁ। এই যে আমাৰ মোবাইল ফোনটো যদি আমি এঘণ্টাৰ কাৰণেও, মিনিমাম এঘণ্টাৰ কাৰণে যদি নিজৰ পৰা আঁতৰাই ৰাখোঁ, সেই এঘণ্টা সময় আমি নিজক দিব পাৰোঁ। এনেকুৱা নহয় যে আমি 24 ঘণ্টা কাম কৰি নাথাকোঁ, আমি নাথাকোঁ। 24 ঘণ্টাৰ ভিতৰত এঘণ্টা সময় আমি নিজৰ বাবে দিব পাৰোঁ, আৰু সেই নিজৰ বাবে দিলে আমি কেতিয়াও হেৰাই নাযাওঁ। আৰু সেইকাৰণে মই নিজৰ হেৰাই যাব বিচৰা নাই, বা মই আকৌ আপোনালোকক কৈছোঁ, মই আকৌ আৰম্ভ কৰিছোঁ। গতিকে মোৰ যিসকলে ভিডিঅ'টো চাই আছে, মই আপোনালোকক কওঁ, আপোনালোক এটুকুৰা হীৰাৰ নিচিনা, যিটুকুৰাৰ শ্বেপ দিব লাগে। আৰু হীৰা সদায় জিলিকিয়ে থাকে, যেনেকৈ আপুনি জিলিকি আছে। এতিয়া আপুনি ভিডিঅ'টো চাই আপোনাৰ মুখত হয়তো অকণমান হ'লেও হাঁহি এটি বিৰিঙিছে যে আপুনি হীৰা হয়। এই জীৱনটোৰ কাৰণে আপুনি সুখী, ইমান ধুনীয়া এটা জীৱন পাইছে, ইমান ধুনীয়াখিনি সময় পাইছে, ইমান ধুনীয়াখিনি মানুহ পাইছে। আৰু এইখিনি সময়ত আমি নিজক সুখী কৰি ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। আৰু সেইকাৰণে মনে ভাল লগা কামবোৰ কৰি থাকক, আৰু আপোনালোক ভালে থাকক, সদায় মৰম দি যাব, মোৰ ভিডিঅ'জবিলাক চাব, কেতিয়াবা মন গ'লে শ্বেয়াৰ কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে এবাৰৰ বাবে হ'লেও ছাবস্ক্ৰাইব কৰি যাব। আৰু আপোনালোকৰ মৰমে হয়তো মোক আগুৱাই যোৱাত আৰু অধিক সহায় কৰিব। আকৌ লগ পাম, বাই বাই।